নমস্কাৰ, মই তাৰ্জিনা মোৰ ইউটিউব চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ উদাহৰণ 16ৰ যিকেইটা কুৱেশ্যন আছে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে প্ৰশ্ন দিছে 5 + √7 আৰু 2 + √5 এইখিনি সৰল কৰিব দিছে। গতিকে আমি এটা কাম কৰিব লাগিব। এই যিটো প্ৰথম আমি 5 দেখা পাইছোঁ, সেই 5টোৰে এই দুইটোক প্ৰথমতে পূৰণ কৰিব লাগিব, মানে 5 × 2 = 10 হ'ব। তাৰপিছত এইটো 5ৰে সেইটো √5কো পূৰণ কৰিব লাগিব। 5 আৰু √5 পূৰণ কৰিলে 5 √5 হ'ব। যেনেকৈ আমি 5টোৰে দুইটাকে পূৰণ কৰিলোঁ, ঠিক তেনেকৈ এই √7টোৰেও দুইটাকে পূৰণ কৰিব লাগিব। মানে √7 আৰু 2 পূৰণ কৰিলে 2 √7 হয়। ঠিক তেনেকৈ √7 আৰু √5 পূৰণ কৰিলে কি হ'ব? √35। 5 × 2 = 10। 5 আৰু √5 5 √5। √7 আৰু 2 পূৰণ কৰিলে 2 √7। √7 আৰু √5 পূৰণ কৰিলে কেনেকৈ √35 হয়? 7 × 5 = 35। এতিয়া ৰোমান 2 কুৱেশ্যনটোলৈকে আহিছোঁ। কুৱেশ্যনটো আছে 5 + √5 5 - √5। ইয়াতে এটা প্লাছত আছে আৰু এটা মাইনাছত আছে। গতিকে ইয়াতে 5 আৰু 5 স্কুৱেৰ হ'ব, প্লাছে মাইনাছে মাইনাছ হ'ব। ইয়াতে √5 স্কুৱেৰ হ'ব, যিহেতুকে দুটা আছে, √5 স্কুৱেৰ। 5 দুটা পূৰণ কৰিলে যদি আমি 5 স্কুৱেৰ মানে কি? 5 পূৰণ 5 মানে 5 দুটা 5 5 কিমান হয়? 25 হয়। গতিকে 5 স্কুৱেৰ মানে 25 মাইনাছ √5 স্কুৱেৰ মানে কেৱল 5 হয়। 25ৰ পৰা 5 বিয়োগ কৰিলে 20 থাকে। এতিয়া আমাৰ সমাধান।